হেল্ল' বন্ধুসকল কেনে আছে আপোনালোকে ৱেলকাম টু চাইবৰ চেনেল চাইবৰ এডুকেশ্যন চেনেলটোলৈ আপোনাক স্বাগতম জনাইছোঁ আপোনালোকে মোৰ ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব নাপাহৰিব আৰু ছাবস্ক্ৰাইব বটনটো প্ৰেছ কৰিব নাপাহৰিব মই লৈ আহিছোঁ আজি এখন কিতাপৰ মজা ল'ম আমি এখন কিতাপৰ মজা হয় মই ৰিভিউ বুলি নকওঁ ৰিভিউৰ সলনি কিতাপৰ মজা শব্দটো ইউজ কৰিছোঁ কিতাপৰ মজা ল'ম বুলি কিয়নো ৰিভিউ কেনেকৈ কৰে মই নাজানো কিন্তু আপোনালোকক যথেষ্ট মই আপোনালোকক নিশ্চয় কিতাপখনৰ বিষয়ে সবিশেষ জনাবলৈ সক্ষম হ'ম বুলি আশা কৰিছোঁ মোৰ খুবেই প্ৰিয় এইখন কিতাপ আশা কৰোঁ আপোনালোকেও ভাল পাব আৰু মই 100% চিয়'ৰ আপোনালোকেও এইখন কিতাপ খুবেই ভাল পাব সাংঘাতিক ধৰণে ভাল ল'ব এখন কিতাপ যিখন পঢ়িলে আপোনালোকেও নকৈ নোৱাৰিব হয় দে এখন ভাল কিতাপ পঢ়িলোঁ আজি যদি আপোনালোকে কিতাপ ভাল পায় আৰু এইখন যদি কিতাপ পঢ়া নাই আপোনালোকে আৰু যদি পঢ়িছেও তেনেহ'লে আকৌ এবাৰ পঢ়িবলৈ মন যাব মই বাৰে বাৰে পঢ়োঁ এইখন কিতাপ কিতাপখনৰ নাম হৈছে সময় আপোনালোকে দেখি আছে সময় ইয়াৰ ৰাইটাৰ হৈছে হিৰণ্য কাশ্যপ হয় কিতাপখন প্ৰকাশ কৰি উলিয়াইছে কিতাপখন প্ৰকাশ কৰি উলিয়াইছে বনলতা প্ৰকাশনে হয় বনলতা প্ৰকাশনে প্ৰকাশ কৰি উলিয়াইছে ইয়াৰ প্ৰথম প্ৰকাশ হৈছিলে ডিচেম্বৰ 2004 চনত আৰু ইয়াৰ মূল্যটো নিৰ্ধাৰণ কৰিছে 110 টকা 110 টকালৈ যথেষ্ট ভাল কিতাপখন 110 টকা যোৱা যেন নালাগে সঁচাকৈ কৈছোঁ এতিয়া আহিছোঁ আমি লিখকৰ দুআষাৰলৈ লিখকে কিনো কয় মোৰ ক'বলগীয়াত লিখকে লিখিছে সীমান্ত লিখি শেষ কৰাৰ পাছতে প্ৰদীপ দাস প্ৰান্তিকৰ সম্পাদক শ্ৰীযুত প্ৰদীপ বৰুৱাক কথা দিছিলোঁ যে দুদিনমান জিৰণি লোৱাৰ পাছতে মই দ্বিতীয়খন উপন্যাসৰ কামত লাগিম কৈছিলোঁহে কাম একো নকৰিলোঁ সীমান্ত শেষ হোৱাৰ পাছত চেগা চৰকৈ দুই এটা গল্প লিখিছিলোঁ বছ সিমানেই 5 জুলাই 2001 তাৰিখে প্ৰদীপ দাই মোলৈ চিঠি এখনত লিখিলে আশা কৰোঁ ভালেই আছা মোৰহে ভাল নহয় কাৰণ তোমাৰ উপন্যাসৰ বিষয়ে একো খবৰ পোৱা নাই খবৰ এটা পালেই অৱশ্যে একেবাৰে তজবজাত হৈ পৰিম বুলি বেজে কৈছে এতিয়া কি কৰোঁ তোমাৰ ওপৰতহে কথা চিঠিখন পাই মনে মনে থাকিলোঁ 2 মাহৰ পিছত প্ৰদীপ দাই আকৌ লিখিলে তোমাৰ পৰা কোনো খবৰ নোপোৱাত মনটো ভাল লাগি আছে তুমি নিশ্চয় উপন্যাসৰ কামত এনেদৰে লাগি গৈছা যে আন কথা ভাবিলেও সময় পোৱা নাই হওক কথাবোৰ মই ভবাৰ দৰে হওক এই বছৰৰ ভিতৰতে শেষ কৰি দিবা বুলি ধৰি লৈছোঁ যুদ্ধত আনি যি লাল বোলা কথা এটাও আছে তোমাৰ লালটোৱে মোৰ আশাখিনি খোলাগুটি তাল কৰি নিদিলেই হয় ইমানৰ পাছতো মই লৰচৰ নকৰিলোঁ প্ৰদীপ দায়ো মোক উপন্যাসৰ বিষয়ে ক'বলৈ বাদ দিলে কিমান ক'ব প্ৰদীপ দাই ক'বলৈ এৰিলেও দুজন মানুহ কিন্তু মোৰ দ্বিতীয়খন উপন্যাসৰ পিছত লাগিয়ে থাকিল এজন মোৰ অতি প্ৰিয় বন্ধু কুকিল আৰু আনজন মোৰ সহকৰ্মী কাকতিৰা কুকিলে ৰাতি 11-12 বজাত ভিতৰত ফোন কৰি মোক সোধে কি কৰি আছা সঁচা উত্তৰ দি টিভি চাই আছোঁ সি মোক খঙেৰে কয় তুমি এনেকৈ টিভি চাই সময় নষ্ট কৰি থাকিলে হ'ব নেকি এখন উপন্যাসৰ ওপৰতে জীৱনটো খাই থাকিবা বুলি ভাবিছা নেকি কাকতিদাই কয় থাকক আপুনি লাংফাংকৈ সময় নষ্ট কৰি থাকক এখন কিতাপ লিখিলেতো ডাঙৰ মানুহ হ'ল প্ৰায় প্ৰত্যেক দিনে কুকিল কাকলিদাৰ গালি খাওঁ তথাপিও হাতত কলম নলওঁ 2002 চনৰ 1 ছেপ্টেম্বৰ সংখ্যা প্ৰান্তিকৰ প্ৰতালাপ শিতানত ডিব্ৰুগড় কানুন কলেজৰ সাগৰগীয়া চেতিয়াৰ মহাঅৰণ্য লেখক অনুজ বৰুৱাক উদ্দেশ্যি কৰি লিখা এখন চিঠি প্ৰকাশ হ'ল তেওঁক অনুৰোধ জনাইছোঁ যাতে তেওঁ সীমান্ত লেখক হিৰণ্য কাশ্যপৰ দৰে হেৰাই নাযায় আৰু সাহিত্য চৰ্চা অব্যাহত ৰাখে তাৰমানে হিৰণ্য কাশ্যপ ইজ এ গান কেছ শেষ অতীত লাগি গ'ল গাত কথাটো সেইদিনাখনে আৰম্ভ কৰিলোঁ সময় 25 ছেপ্টেম্বৰ 2002 তাৰিখে ৰাতি প্ৰদীপদালৈ ফোন কৰিলোঁ মই যে এইবাৰ সঁচাকৈয়ে কামত লাগিছোঁ তাকে ক'বলৈ পাছে মই কিবা ক'বলৈ পোৱাৰ আগতেই প্ৰদীপদাই পোনে পোনে সুধিলে কেতিয়া দিবা মই সুধিলোঁ কেতিয়া লাগে এতিয়াই লগে লগে জানুৱাৰীৰ পৰা প্ৰকাশ কৰিবলৈ প্ৰদীপদাই ক'লে কৈ দিলোঁ হৈ যাব এইবাৰ জানিব হ'লগৈ 2003 চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা প্ৰান্তিকত সময়ৰ প্ৰকাশ আৰম্ভ হয় 2004 চনৰ অক্টোবৰ মাহত শেষ হ'ল সময় প্ৰকাশ হৈ থকাৰ মাজত একেবাৰে গণ্ডগোল নকৰাকৈ থাকিলোঁ সেইটোও নহয় শেষ ফালৰ খণ্ড কেইটামান পঠিয়াওঁতে দেৰি কৰিছিলোঁ এদিন অফিচৰ পৰা ঘূৰি গৈ ঘৰ পোৱাৰ লগে লগে মনে ক'লে প্ৰদীপদাই ফোন কৰিছিল তুমি পঠিওৱা পেকেটটো পোৱাই নাই প্ৰদীপদাই কৈছে তেখেতে বোলে কাগজ এটুকুৰাত মোৰ যদি এই কেইদিন হাৰ্ট এটেক হৈ মৃত্যু হয় তাৰ বাবে দায়ী হিৰণ্য কাশ্যপেই হ'ব বুলি তেখেতে বোলে থৈ দিছে যেনে তেনে লিখিলোঁ কি লিখিলোঁ সেয়ে পাঠকে বিচাৰ কৰিব প্ৰদীপদা কুকিল কাকতিদা আৰু শেষত অচিনাকি সাগৰ চেতিয়া আটাইকেইজনৰ ওচৰত মই চিৰকৃতজ্ঞ লেখকৰ দুআষাৰ আমি এইখিনিতে সমাপ্ত কৰি বাকীখিনি আগবাঢ়ি দিছোঁ আমি এই কিতাপখনৰ বিভিন্ন পেৰেগ্ৰাফ পঢ়িম বিভিন্ন পেজ পঢ়িম তাৰ মাজত আপোনালোকে এই কিতাপখনৰ কিছু চমু আভাস পাব বুলি মই ভাবিলোঁ আৰু লগতে এই কিতাপখনৰ মুখ্য চৰিত্ৰটোৰ নাম হৈছে অসীম চৌধুৰী সহযোগ কৰিছে ৰাজ সমীৰণ
আদি এনেকৈ কেইবাটাও চৰিত্ৰ খুব ভাল লগা এখন কিতাপ মই অলপ পঢ়ি দিছোঁ প্ৰথমটো পেৰেগ্ৰাফ হয় আজিৰ প্ৰথমটো পেৰেগ্ৰাফ 5 দিন ইয়াৰ পৰা পঢ়িছোঁ 5 দিন একেৰাহে বিয়া মাতি অসীম প্ৰশান্তই সিহঁতৰ ভাগত পৰা মানুহখিনি শেষ কৰিলে আইতাকক খবৰখিনি দি শৰাই বেগ চমজাই প্ৰশান্তক এৰি বাইকক লগ কৰিবলৈ বুলি ভিতৰলৈ সোমাই যোৱা অসীমে হঠাতে ভূতহে যেন দেখিলে ঠাইতে ঘূৰি খৰ খোজেৰে ঘৰৰ বাহিৰ ওলাই চাইকেলখন ল'ব খোজোতে পিছফালৰ পৰা চিঞৰ শুনিলে সি অসীম অসীম কোনে তাক মাতিছে বুজিবলৈ বাকী নাথাকিছিল তাৰ সি যেন একো শুনাই নাই তেনে ভাৱত চাইকেলখন ঠেলি আগবাঢ়িব খোজোতে সি অনুমান কৰিলে মাতৰ গৰাকী দৌৰি আহি ওচৰ পালেহি তাৰ অসীম ঘূৰি চাবলৈ বাধ্য হ'ল সি কি খবৰ অকণমান হাৱাৰ নিচিনা কৰি সুধিলে সি মোৰ খবৰ বাদ দিয়া তোমাক লগ পাম বুলি ৰৈ আছোঁ আৰু তুমি মনে মনে যাবলৈ ওলাইছা হা আহা নাই মই যাওঁ এতিয়া কাম আছে বহুত অসীমে ক'লে একো কাম নাই আহা আহি পোৱাৰ পাছৰে পৰা ব'ৰ হৈ আছোঁ কথা পাতিবলৈ লগ এটাও নাই আহাচোন অলপ সময় বহি যোৱা উপায় নাপায় চাইকেলখন ষ্টেণ্ড কৰি অসীম ঘূৰিল বাহিৰত ডাঙৰ বাৰাণ্ডাখনৰ চুকত থকা বেতৰ চোফাখনত সি চোফাখনত সি বহিব নালাগিছিল ওচৰতে থকা বেতৰ চকী দুখনৰ এখনতো নবহি তাইও বাৰু চোফাখনত বহি দিব লাগেনে এতিয়ানো বাৰু সি উঠি গৈ বেলেগ চকীত বহে কেনেকৈ বৰ কথা ক'ব পাৰে ছোৱালীজনীয়ে তাইক কথা কৈ গ'ল অসীমে মাজে মাজে কৰি গ'ল আৰু মনে মনে সি চিন্তা কৰিলে কেতিয়া তাই মেট্ৰিক পৰীক্ষাৰ ৰিজাল্টৰ প্ৰসংগ উলিয়াব পৰিস্থিতিৰ মুখামুখি হ'বলৈ মনে মনে প্ৰস্তুত হ'ল সি অসীমৰ চব খবৰ ইতিমধ্যে তাই জানেই তাই কি কৰিছে কি পঢ়িছে কি খাই ভাল পায় কি চিনেমা চায় কি খেলে চব এই লীনা বাজনীৰ আৰু কাম নাই আৰু তেওঁৰ কথাবোৰ যদি সি এনেদৰে যাৰে তাৰ আগত গাই বাই ফুৰে তেতিয়া অসীমে নিজেই সুধিব লাগিছিল নোসোধাৰ কাৰণে গোটাই লোৱা অসীমৰ খবৰখিনি তাৰ আগতকৈ কনফাৰ্ম হৈ লোৱাৰ পাছত নিজৰ খবৰখিনিও নিজেই দি গ'ল কোন কলেজত কি পঢ়ে আজৰি সময়ত কি কৰে ইত্যাদি ইত্যাদি কথাৰ মাজত হাঁহে কিন্তু সেই আগৰ হাঁহিটো নহয় হাঁহিটো বেলেগ হ'ল নক'লে অসীমে যিটো কথা ক'ব বুলি সুধিব বুলি ভাবি আছিল সেইটো কথা নুলিয়ালেই তাই সেইটো প্ৰসংগৰ ওচৰ পাজৰে নগ'ল এটা সময়ত হাতত দুটা ৰসমলাই বাতি লৈ লীনা বাইদেউ সিহঁতৰ ওচৰলৈ আহিল আৰু কাষতে থকা বেতৰ টেবুলখনত বাতি দুটা থৈ অসীমলৈ হাঁহি মাৰি খাবা বুলি কৈ মাললৈ চোৱাত মালাই ক'লে বহা মাহী লীনা বাইদেৱে হাঁহিলে তহঁতক ডিষ্টাৰ্ব নকৰোঁ কথা পাত কথাষাৰ কৈ আঁতৰি যোৱা লীনা বালৈ চাই মালাই চিঞৰিলে মাহী মাৰ খাবা যথেষ্ট মননশীল গতিত আগবঢ়া এখন উপন্যাস সেইখন মই মাজতে অলপ পঢ়িলোঁ মই আৰু দুটামান পেৰেগ্ৰাফ পঢ়িম আৰু আপোনালোকে মই পঢ়াখিনিৰ পৰা অনুমান কৰি ল'ব নিশ্চয় এই কিতাপখন কেনেকুৱা ধৰণৰ মই অন্য আকৌ পঢ়িছোঁ অন্য এটা পেজৰ পৰা আৰু 2 মিনিট পিছত আকৌ পঢ়িম কি হ'ল ৰাজৰ পৰীক্ষা চলি আছে বুলি আপুনি যে একেবাৰে চেহেৰাকৈ নেদেখুওৱা হ'ল আমাৰ ঘৰত ৰাজৰ বাহিৰে অন্য মানুহ নাই নেকি মেট্ৰিকৰ শেষ পৰীক্ষাত থকাৰ দিনা আবেলি গৈ ৰাজৰ ঘৰত ভৰি দিওঁতে ৰাজৰ মাকে অসীমক ক'লে পৰীক্ষাৰ দিনকেইটা ইচ্ছা কৰিয়ে মই অহা নাই তাক ডিষ্টাৰ্ব নকৰোঁ বুলি আজি শেষ কাৰণে আহিছোঁ নহয় আপোনাৰ ল'ৰা পৰীক্ষা শেষ কৰি ঘৰ আহি পোৱাৰ আগতে মই হাজিৰ হৈ গৈছোঁ কম দুখত আছোঁ নেকি সেইদিন আপোনাৰ ৰুটি ভাজি খাবলৈ নাপায় দিয়ক হাঁহি মাৰি অসীমে ক'লে আহি পাইছাহি ৰচোন খাবি ইহঁত একেলগে খাবি কি ৰান্ধিছেনো মাকক এৰি পাকঘৰত সোমাই ডলাখনত বেলি থোৱা লুচি দেখি অসীমে চিঞৰিলে বা আজি স্পেচিয়েল লুচি কাষতে থকা কেৰাহীখনৰ ঢাকনিখন দাঙি সি আকৌ চিঞৰিলে বা আলু ভাজি আজি কিবা দিনেই ভাল পৰিছে মোৰ এইকেইটাতো পাবহি লাগিছিল ইমান দেৰি কি কৰিছে নাই মই ৰ'ব নোৱাৰোঁ দেই ভাজক মোলৈ লুচি ভাজক ৰচোন তই পাবি নহয় খাবলৈ অলপ ধৈৰ্য ধৰচোন পাকঘৰলৈ সোমাই অহা মাকে ক'লে ঠিক আছে বুলি কৈ বিস্কুটৰ টেমাত হাত দিয়াৰ সি মাকৈ চিঞৰি উঠিল আকৌ বিস্কুটত হাত দিছ কেলেই থ বিস্কুট নায়েই এইটোৱে দেৱালীয়ে কৰিহে এৰিব মোক মাত্ৰ এখন খাম বিস্কুটৰ টেমাৰ পৰা 2খন বিস্কুট উলিয়াই মুখত দি সি হাতৰ ঘড়ীটোলৈ চালে 3:45 এতিয়ালৈকে নাহিল যে ৰাজ পৰীক্ষা আৰম্ভ হোৱাৰ আগদিনাই সিহঁত দুটাই ঠিক কৰি থোৱা প্ৰগ্ৰেমটোৰ কথা পাহৰি গ'ল নেকি সি কি হ'ল ঘড়ী চাই আছ যে ক'ৰবালৈ যাবি নেকি মাকে অসীমে সুধিলে ৰাজক লৈ চিনেমা চাবলৈ যাম বুলি ভাবিছিলোঁ দেৰি কৰিছে দেখোন সি অসীমে ক'লে কি চিনেমা চাবি কিবা অসমীয়া চিনেমা আহিছে নেকি নাই অসমীয়া চিনেমা নহয় চাম আৰু কিবা এখন তেনেকৈ যিকোনো চিনেমা চাই নেকি চাম আৰু এনেই তাৰ পৰীক্ষা শেষ হৈছে এনেই ফূৰ্তি কৰিম আৰু এনেই ফূৰ্তি কৰিব এনেই ফূৰ্তিৰ কাৰণে খৰচ কৰিব পইচা দিব নোৱাৰোঁ মই নিদিওঁ মাকে ক'লে আছে মোৰ পইচা চাওক চাৰ্টৰ পকেটৰ পৰা 5 টকীয়া নোট এখন উলিয়াই সি ৰাজৰ মাকক দেখুৱালে 5 rupees খমীয়া 8 টকা দুটাৰ টিকটৰ খৰচ 1 টকাৰ চানা 1.5 টকাত 2খন মিঠা পান হা
ক'ত পালি পইচা বাইদেউ জিন্দাবাদ বৰ সহজ হৈছে তোৰ কাৰণে পইচা পোৱাটো দীপ্তিক ক'ব লাগিব ৰ সহজ ক'ত সহজ হৈছে কিমান কষ্টৰ মূৰত পইচা পাইছোঁ জানে কালি বাইদেউৰ ঘৰলৈ গৈ আজি যে মোৰ ৰাজৰ লগত এনেকুৱা এটা প্ৰগ্ৰাম আছে তাৰ কাৰণে যে মোক কেইটামান টকা লাগে বাইদেউক কিমানবাৰ ক'লোঁ তাৰ হিচাপ নাই তাই একো নিদিয়া দেখি ভাবিলোঁ আহিবৰ সময়ত দিব চাগৈ বাইদেউ যাওঁ বুলি কৈ উঠিলোঁ তাই বুলি একো নকৰা দেখি আকৌ বহিলোঁ অলপ সময়ৰ পাছত আকৌ যাওঁ বুলি কৈ উঠিলোঁ তাই বুলি কৈ ঠাইতে বহি থাকিল তেনেকৈ কিমানবাৰ উঠা বহা কৰাৰ পাছত বাইদেউৰ গা লৰিল তাৰ হিচাপ নাই আৰু আপুনি কয় পইচা পোৱাটো মোৰ কাৰণে সহজ হৈছে তই কাণত ধৰি 20 বাৰ উঠা বহা কৰ 5 টকা দিম তেনেকুৱা হ'লনে নাই কথাটো কাণত নধৰিলোঁ জানিবা কিন্তু 20 বাৰ উঠা বহা কৰাৰ কষ্টখিনি কৰাৰ পাছতহে পাইছোঁ এই টকা 5 টাই বুজিছে অসীমৰ কথাত ৰাজৰ মাকে হাঁহিবলৈ ধৰিলে খুব মননশীল গতিশীলভাৱে এইখিনি কাহিনীটো আগবাঢ়ে আপোনালোকে বৰ কেতিয়াও নহয় আৰু এইখন কিতাপ এবাৰ পঢ়িলে আপোনালোকে এবাৰত মানে কেতিয়া শেষ কৰোঁ বা পিছৰখিনি কি হ'ব তেনেকুৱা লাগে মই আকৌ অন্য এটা পেৰেগ্ৰাফ পঢ়িম মই এইখন কিতাপ বাৰু কিয় বাছি ল'লোঁ হয় মই বহুত কিতাপৰ মাজত এইখন কিতাপ এইকাৰণে বাছি ল'লোঁ মোৰ বহুতো কিতাপ ফেভাৰিট কিতাপ আছে তাৰমানে এইখন বাছি লোৱাৰ অনন্ত কাৰণ এইখন কিতাপ মোৰ প্ৰথম উপন্যাস আছিলে মোৰ দ্বিতীয়খন উপন্যাস আছিলে প্ৰথম উপন্যাস আছিলে মোৰ পঢ়া ডাৱৰ আৰু নাই আৰু এইখন দ্বিতীয় উপন্যাস গতিকে দ্বিতীয় উপন্যাসখন পঢ়ি মোৰ ইমানেই ভাল লাগে মই কিতাপৰ ফেন হৈ গ'লোঁ কিতাপ মানে সহজ অসমীয়া ভাষাত কিতাপৰ পোক হৈ গ'লোঁ কিতাপৰ পোক মানে একাডেমিক কিতাপৰ কথা কোৱা নাই মই উপন্যাস বাহিৰা কিতাপৰ কথা কৈছোঁ আৰু এইখন মোৰ খুবেই প্ৰয়োজন মই 3-4 বাৰ পঢ়িছোঁ তথাপিতো ভাল লাগে আকৌ পঢ়িছোঁ আকৌ আপোনালোকৰ মাজত উলিয়াইছোঁ যিসকলে পঢ়া নাই এইখন কিতাপ নিশ্চয় পঢ়ি চাব পাৰে মই আকৌ 2টামান পেৰেগ্ৰাফ মাতি দিছোঁ বাৰু মালাৰ লগতে মাক ডাইনিং ৰুমলৈ সোমাই দেখি মাকলৈ চাই অসীমে হাঁহিলে অসীম ভালনে তোমাৰ অসীমলৈ চাই হাঁহি মাৰি মাকে সুধিলে আপোনাৰ ভাল ভালনো কি হ'ব আৰু মাকে ক'লে কামৰ হেঁচাত তত নোপোৱা হৈছোঁ বুজিছা মালাৰ বিয়াৰ খবৰটো পাইছে চাগৈ বিয়া পালেহি আৰু যা যোগাৰ একো হোৱাই নাই বুজিছা কোনফালে কিমান চাবা আৰু তোমাক লগ পালোঁ ভালে হ'ল তুমি এটা কাম কৰি দিব পাৰিবানে বিয়াৰ চিঠিখনি আজি হৈছে মই ডিব্ৰুগড়ৰ মানুহখিনিৰ কাৰণে চিঠিৰ পেকেট এটা তোমাৰ হাতত দিম তুমি ভিনিয়াৰ হাতত পেকেটটো দিব পাৰিবানে 24 বছৰীয়া জীৱনটোত অসীমে বহুত উজাগৰি নিশা পাৰ কৰিছে কিন্তু এই ৰাতিটোৰ দৰে কষ্টদায়ক নিশা সি কোনোদিনে পাৰ কৰা নাই কি ভয়ানক এটা নিশা উজাগৰি কটোৱা কোনো এটা নিশাতে নিজকে ইমান অকলশৰীয়া অনুভৱ কৰা নাই সি পৃথিৱীত তাৰ বাহিৰে যেন আন কোনোৱেই নাই ভয়াৱহ নিসংগতা কথাটো মিছা বুলি সি যিমানেই চিঞৰি নিজকে ক'ব খুজিছে তাতকৈ বেছি চিঞৰি তাৰ ভিতৰৰ মানুহটোৱে তাক অনগল কৈ গৈছে কথাটো সঁচা হয় কথাটো সঁচা সি যিমানেই মানিব নোখোজক কিয় কথাটো সঁচা অহা মাহৰ 28 তাৰিখে মালাৰ বিয়া আৰু এইটো সঁচা যে তাই নিজে পছন্দ কৰাৰ লগত ল'ৰাৰ লগত তাইৰ বিয়া কি হৈ গ'ল এইবিলাক সপোনতো ভাবিব নোৱাৰা ঘটনা এটা কেনেকৈ হৈ গ'ল এক মুহূৰ্ততে কেনেকৈ তাৰ সকলো কল্পনা ধূলিসাৎ হৈ গ'ল কি হ'ল কিয় এনেকুৱা হ'ল নাই সি কোনো উত্তৰ বিচাৰি পোৱা নাই আৰু কিজানি কোনোদিনে নাপায়ো ধৰিব নোৱাৰাকৈ থাকি যাব সি কোনখিনিত ভুল হৈ গ'ল তাৰ কিয় কৰিলে মালা এনেকুৱা তাই জনা নাছিল নেকি তাৰ মনৰ কথা নাজানিছিল ধৰিব নোৱাৰিলে তাই নাই হ'বই নোৱাৰে কোনো পথে মানি ল'ব নোৱাৰে সি সেইটো কথা নাছিল স্পষ্টকৈ কোনোদিন সি মালাক কোৱা নাছিল তাৰ মনৰ কথা সেইটো সঁচা কথা তাৰ চকুৱে মুখে স্পষ্টকৈ ওলাই থকা কথা এটা মুখ ফুটাই কিয় ক'ব নালাগে কোনো প্ৰয়োজন নাথাকে কোৱাৰ মালাই সুধিছিল তাক যেতিয়াই লগ পাইছিল তেতিয়াই সুধিছিল গুৱাহাটীত কোন আছে তাৰ সঁচাকৈ জনা নাছিল নেকি গুৱাহাটীত কোন আছে তাৰ ভাবিছিল নেকি তাৰ গুৱাহাটীত থকা কোনোবাজনী তাই নিজে নহয় আন কোনোবা বুলি হ'বই নোৱাৰে কেতিয়াও মানি ল'ব নোৱাৰে অসীমে বহুত বছৰৰ আগতে ডিব্ৰুগড়ৰ বাছ ষ্টেণ্ডত ৰাতিৰ বাছত গুৱাহাটীলৈ ঘূৰি যোৱাৰ আগমুহূৰ্তত মালাই তাক গুৱাহাটীলৈ মাতোতে সি কৈছিল গুৱাহাটীতো যামেই মই গুৱাহাটীৰ প্ৰতি মোৰ এটা উইক পইণ্ট আছে গুৱাহাটীত কোনোবা আছে বিশেষ কোনোবা মালাই তাৰ সেই মিঠা হাঁহিটো মুখত লৈ সুধিছিল তুমি নাজানা জানিব লাগিছিল ইমান দিনে সি কৈছিল সেই যে কৈছিল তাৰ পাছত মালাই তাক যেতিয়াই লগ পাইছে তেতিয়াই তাক সেই প্ৰশ্ন কৰিছে কোন আছে গুৱাহাটীত তোমাৰ সি কোৱা নাছিল কেতিয়াও একো কোৱা নাছিল তাৰ উত্তৰত মাত্ৰ হাঁহিছিল ভুল হ'ল সেইখিনিতে ভুল কৰিলে সি নাই হ'ব নোৱাৰে মালা তাৰ ওচৰত থকা প্ৰত্যেকটো মুহূৰ্ততে নিজৰ ধৰণেৰে তাৰ কথাৰে তাৰ আচৰণে সি তাইক বুজাই দিছে তাৰ হৃদয়ত মালাৰ স্থান কি তাৰ পাছতো এতিয়া মালাই তাক কৈছে অসীমকতো ধৰিলোহেঁতেন
কোনে আগতীয়াকৈ ধৰি থ'লে জানো? তোমাৰ হাত বন্ধা নখত থকা হ'লে আমাৰ বন্ধুটোৱে কিজানি অন্য ৰূপ ল'লেহেঁতেন। কিয় ক'লে? তাই অসীমৰ মনৰ কথা সঁচাকৈ বুজি নাপালেনে? নে তাৰ স্থান আন কোনোবাক দি তাৰ আগত তাৰ মনৰ কথা বুজি নোপোৱাৰ নজনা ভাও দিলে? সময়ত প্ৰয়োজন হ'লে তাক জবাব দিবলৈ সাজু হৈ আছিল নেকি তাই? সি তাইৰ প্ৰশ্নৰ পোনপটীয়া উত্তৰ নিদিয়াৰ সুযোগ ল'লে নেকি তাই? নাই, মালাই তেনেকুৱা নকৰে। এইবিলাক কি ধৰণৰ কথা তাৰ মনলৈ আহিছে? তেনেকুৱা কিয় ক'লে তাই? অসীমে দুয়োখন হাতেৰে মূৰটো জোৰেৰে মোহাৰিবলৈ ধৰিলে। কিয় হ'ল এনেকুৱা? কিয় মালাই এই অৱস্থাত পেলাই দিলে তাক? সি একো ধৰিব পৰা নাই, একো বুজিব পৰা নাই। সেই প্ৰশ্নৰ উত্তৰ সি বিচাৰি পগলা হৈ যাব এতিয়া। কিয়? তেতিয়াই কিয় সি নুসুধিলে মালাক? কিয় তাইক স্পষ্টকৈ সোধাৰ সাহস নহ'ল তাৰ? অন্তৰত সৃষ্টি হোৱা ধুমুহাৰ কোনো আভাসেই নিদি কিয় সি হাঁহিমুখে বিদায় গুচি আহিল? বা হৃদয় ভাগি থানবান হোৱাৰ মুহূৰ্তটো তাৰ কি দুৰ্দান্ত অভিনয়। তোমাৰ বিয়া ঠিক হোৱাৰ খবৰ মই পাওঁ, আৰু আজি মই যে ইয়ালৈ আহিছোঁ, আচলতে তোমাৰ বিয়াৰ খবৰ কৰিবলৈকে আহিছোঁ। আৰু আহোঁতে মই ভাবি আহিছিলোঁ তোমাৰ লগত আজি মই অলপ ধেমালি কৰিম, তোমাক অলপ ভয় দেখুৱাম। আগতে এবাৰ তুমিয়ে মোক কৈছিলা মই হেনো ছোৱালীৰ লগত কথা পাতিবই নোৱাৰোঁ, নাৰ্ভাছ কৰোঁ। মনত আছে তোমাৰ? এতিয়া তুমি নিজে স্বীকাৰ কৰিলা যে মই কথা পাতিব পাৰোঁ বুলি। মোৰ কথাত তুমি নিজে নাৰ্ভাছ হৈ পৰিলা, হয়নে নাই? বা অসীম বা, মুহূৰ্তৰ আগতে টুকুৰা টুকুৰি হৈ ভাগি যোৱা হৃদয়ৰ কন্দন লুকুৱাই থৈ কি সুন্দৰ অভিনয়। জবাব নাই। থুত থুত থুত। বাদ দে, এইবিলাক চিন্তা বাদ দে, পাহৰি যা মালাৰ কথা। মালা নাছিলে, মালা নামৰ কোনো ছোৱালীক লগেই পোৱা নাছিলে তই। অসীমে সি বহি থকা চিটটোত তাৰ মূৰৰ পিছফালটো জোৰেৰে ঠেকেচি দিলে। ৰাজক লাগে তাক। তাৰ বাহিৰে আন কোনো তাক শান্ত কৰিব নোৱাৰে এতিয়া। ৰাজ মুখৰ ভিতৰতে উচ্চাৰণ কৰিলে অসীমে। কিছুদিনৰ পৰা কিয় জানো এনেকুৱা হৈছে, যেতিয়া ৰাজক খুব বেছি প্ৰয়োজন হয় অসীমৰ, তেতিয়া অসীমে লগ নাপায় তাক। ৰাতিৰ বাছত এটা অতি অশান্তিকৰ উজাগৰি নিশা কটাই ৰাতিপুৱা ডিব্ৰুগড়ত ভৰি দি ঘৰত বেগটো থৈ কাকো এষাৰ মাত নমতাকৈ সি পোনে ৰাজক বিচাৰি গৈছিল। তাক টোপনিৰ পৰা জগাই হ'লেও তাৰ কথাখিনি ক'বলৈ, তাৰ কান্ধত মূৰ থৈ অকণমান কান্দিবলৈ, অকণমান শান্তি পাবলৈ। আছে তাৰ বন্ধু আৰু আছে, কিন্তু ৰাজ তাৰ কাৰণে ৰাজেই। কোনো হ'ব নোৱাৰে তাৰ সমান। ৰাজৰ বাহিৰে কাকো সি খুলি ক'ব নোৱাৰে তাৰ সকলো কথা। কাৰো কান্ধত মূৰ থৈ কান্দিব নোৱাৰে সি। ৰাজক লাগে এতিয়া তাক, এতিয়াই লাগে তাক। কিন্তু ৰাজ নাই। ৰাজ গুৱাহাটীলৈ গৈছে কিবা চাকৰিৰ সন্ধানত। এইখিনি মই পঢ়িলোঁ, আপোনালোকে শুনিলেই, আপোনালোকে বুজিছেই। অসীমে কেতিয়াও স্বীকাৰ কৰা নাছিলে, মানে স্পষ্ট কোৱা নাছিলে মালাক, আৰু বন্ধুবৰ্গৰ সৈতে আলোচনা কৰিছিলে যে মালাক আহি বিয়া পাতিব। কিন্তু মালাৰ ঘৰলৈ গৈহে গম পালে বহু দিনৰ মূৰত যে মালাৰ ইতিমধ্যে বিয়া ঠিক হৈছে। এইখিনি চেপ্টাৰ আধালৈকে মই পঢ়িলোঁ। বাকী আপোনালোকেও পঢ়ি চাব কিতাপখন কেনেকুৱা লাগে। মোৰ খুবেই প্ৰিয় এইখন কিতাপ। আপোনালোকে কেতিয়াও ব'ৰ নহয়, মই 100% ক'ব পাৰোঁ। আৰু মোৰ পঢ়াৰ ষ্টাইলটো আপোনালোকে ভাল নাপাব পাৰে, কিন্তু কিতাপখন মোৰ পঢ়াৰ ষ্টাইল ভাল নহ'লেও কিতাপখন কিন্তু খুবেই ভাল। আপোনালোকে মিছ নকৰিব এইখন কিতাপ। বুক ফেয়াৰ আহিছে, গ্ৰন্থমেলা হয়, বুক ফেয়াৰ আহিছে, আপোনালোকে কিতাপখন কিনি ল'ব। এই কিতাপখন মোৰ ভাল লগাৰ অন্যতম কাৰণ হ'ল, আচলতে আপুনি যদি এই কিতাপখন পঢ়ে নিজকে আপুনি বিচাৰি পাব। আপোনাৰ স্কুলীয়া দিনবোৰ, কলেজীয়া দিনবোৰ, তাৰ পাছৰ সংগ্ৰামখিনি, আৰু এজন সময়, সেইকাৰণে নামটো ৰাখিছে এই কিতাপখনৰ সময়। সকলো সময়তে মানে সময় কি ক'ম আৰু, সময়ৰ কাম সময়তে কৰিব লাগে। সময়ৰ কাম ৰাখি থ'লে পিছলৈ বৰ পস্তুৱা হয়। অসীমে ঠিক সময়ৰ কাম সময়ত নকৰি সি বৰ এটা ভুল কৰিল, আৰু সি তাৰ মালাক সি হেৰুৱালে। যিদিনা সি মনৰ কথা ক'বলৈ গৈছিল মালাক, সিদিনাই সি গম পালে যে মালাৰ ইতিমধ্যে বিয়া ঠিক হৈ গৈছে। গতিকে আপোনালোকেও সময়ৰ কাম সময়ত কৰিব। পঢ়া শুনা যিয়ে পঢ়িছে পঢ়িব, যিয়ে কৰ্ম কৰিছে কৰ্ম কৰিব, সময়মতে সময় কাম কৰিব, যাতে পিছত পস্তাবলগীয়া নহয়। এই কিতাপখনত আপুনি নিজকে বিচাৰি পাব, সেইটো খাটাং। আৰু আপোনালোকে যদি কিতাপখন পঢ়িব বিচাৰে, আপোনাৰ পাণবজাৰত যাব, পাণবজাৰত গৈ বনলতা প্ৰকাশনৰ পৰা এই কিতাপখন সংগ্ৰহ কৰিব। এই কিতাপখন সংগ্ৰহ কৰি আপোনালোকে ভুলতো এবাৰো নাভাবে যে মই এখন বেয়া কিতাপ কিনিলোঁ। খুবেই ভাল কিতাপ এইখন। মই অন্য এটা মানে অন্তিমটো পেৰেগ্ৰাফ পঢ়িব লৈছোঁ। মোৰ অন্তিমটো পেৰেগ্ৰাফ এই কিতাপখনৰ নহয়, এই কিতাপখনত যথেষ্ট দীঘল পেজ আছে। টোটেল কিমানটা পেজ আছে? পেজ আছে প্ৰায় 400টা পেজ, যথেষ্ট ডাঙৰ উপন্যাস এখন। মই অন্তিমটো পেজ পঢ়িবলৈ লৈছোঁ।
ৰাজ ঘৰেৰি যোৱা ছমাহ হ'ল। এই ছমাহ যে সি এবাৰো ঘৰলৈ নহাকৈ আছে সেইটো নহয়, সি আহিছিল এৰাতিৰ কাৰণে ঘৰলৈ আহিছিল সি, কিন্তু অসীমৰহে তাক লগ পোৱাৰ সৌভাগ্য নহ'ল। ৰাজ অহাৰ দুদিন আগতে অসীম অফিচিয়েল ট্ৰেইনিং এটাৰ কাৰণে যোৰহাটলৈ যাবলগীয়া হৈছিল আৰু ৰাজ ঘূৰি যোৱাৰ পাঁচদিনাহে সি ডিব্ৰুগড়লৈ ঘূৰি আহিছিল। ৰাজ অহাৰ খবৰটো তাক ৰাজৰ মাক বাপেকে দিয়া নাছিল, জানেহে মনে মনে দিছিল। কেনে আছে সি? খবৰটো পাই অসীমে প্ৰথম সেইটো কথাই জানিব খুজিছিল। ক্ষীণালে, বহুত ক্ষীণালে সি। অবিনষ্ট দাঢ়ি চুলিৰে অহা ৰাজৰ চকুৰ মুখে কঠোৰ পৰিশ্ৰমৰ চিন হেন স্পষ্টকৈ ওলাই আছিল। জানি বেয়া লাগিল অসীমৰ। ৰাতি 9মান বজাত ৰাজ হেনো হঠাৎ আহি ওলালহি আৰু ৰাতি দেৰিলৈকে ঘৰৰ মানুহখিনিৰ লগত কথা বতৰা পাতিলে। সাধাৰণ কথা বতৰা। সি বৰ্তমান ক'ত আছে, কি কৰিছে সেইবিলাকৰ বিষয়ে একো কথাই ভালকৈ নক'লে। সি মাত্ৰ ক'লে যে সি দেশৰ স্বাৰ্থত কাম কৰিছে, সিমানেই। ৰুম এটাত মাকৰ লগত অকলে সোমাই লৈ 1 ঘণ্টামান কটালে সি। তেতিয়া মাকৰ লগত কি কথা পাতিলে জানে নাজানে, মাকে এতিয়া সুধিলেও নকয়। জানক সি অসীমক ক'বলৈ কেইটামান কথা কৈ গৈছে। অসীমক লগ পাব নোৱাৰি সি বৰ বেয়া পাইছে। ভৱিষ্যতে সুযোগ সুবিধা পালে হয়তো সি কেতিয়াবা অসীমৰ লগত যোগাযোগ কৰিব, কিন্তু সি অসীমক সকীয়াই দিব খুজিছে যে এতিয়া তাৰ লগত যোগাযোগ থকা বুলি জনাৰ কথাটো বাদেই, অতীতত তাৰ লগত থকা অসীমৰ গাঢ় বন্ধুত্বৰ কথাও যদি ৰাষ্ট্ৰযন্ত্ৰই জানিব পাৰে, অনাহকতে সি হাৰাশাস্তিৰ সন্মুখীন হ'ব পাৰে। ৰাজে সেইটো হোৱাটো নিবিচাৰে, গতিকে সি অসীমক সাৱধান হৈ থাকিবলৈ কৈছে। সিহঁতে আগতে একেলগে তোলা ফটোবিলাকো এতিয়া আঁতৰাই ৰখাই ভাল। মুঠতে সি ৰাজৰ লগত থকা তাৰ সম্বন্ধৰ কাৰণে বিপদত কেতিয়াও পৰিব নালাগে। যদি সি ভাবে যে ৰাজহঁতৰ ঘৰলৈ যোৱাটোৱেও তাৰ বিপদ মাতি আনিব পাৰে, তেতিয়াহ'লে সি তালৈ যোৱাটো বাদ দিলে ৰাজে ৰাজহঁতৰ ঘৰখনে বেয়া নাপায়। দ্বিতীয় কথাটো হ'ল, অসীমে 7 বছৰৰ আগতে চাহ বাগানৰ মাজৰ ৰাস্তাটোত ফুৰোতে ৰাজক এটা কথা দিছিল। কি কথা দিছিল সেইটো এতিয়া তাৰ নিশ্চয় মনত নাই। চেষ্টা কৰি মনত পেলাই সেইমতে কাম কৰিলে ৰাজ সুখী হ'ব। তৃতীয়টো কথা হ'ল, সমৰক একো নজনাকৈ যোৱাৰ কাৰণে সিহঁতে যদি তাক ভুল বুজি আছে, অসীমে সিহঁতক বুজাব লাগিব। সি এটা মহৎ উদ্দেশ্য লৈ গৈছে, সিহঁত আটাইকেইটাৰ শুভেচ্ছা সদায় তাক লাগিব। আটাইতকৈ ডাঙৰ কথা, সিহঁত তিনিওতে যাতে ৰাজহঁতৰ মুক্তি বাহিনীৰ গতিবিধিৰ ওপৰত নিৰংকুশ দৃষ্টি ৰাখে, ভুলবিলাক যাতে আঙুলিয়াই দিয়ে। ৰাজ বাৰু ক'লৈ গ'ল? অসীমৰ লগত সমীৰণ, সমৰ, অসীম, জীৱন এইবোৰৰ লগত একেলগে খেলি মেলি স্কুললৈ যোৱা ডাঙৰ হোৱা ৰাজ বাৰু হঠাতে ক'লৈ গ'ল? যদি আপোনালোকে জানিব বিচাৰে, পঢ়িব লাগিব আপোনালোকে হিৰণ্যকাশ্যপৰ সময়। হয়, হিৰণ্যকাশ্যপৰ সময়খন পঢ়িলে আপুনি গম পাব বহু নজনা কথা আৰু উদ্ঘাটন হ'ব বহুত বিশেষ ৰহস্য। মই সাধাৰণতে বুক ৰিভিউ বা কিতাপৰ মজা ল'ব কেনেকৈ আপোনালোকক দিব লাগে সেইটো জনা নাই। ইয়াত ভুল ভ্ৰান্তি হ'লে বা আপোনালোকৰ দিহা পৰামৰ্শ থাকিলে তলত কমেণ্ট কৰি জনাব। মই নিশ্চয় আগলৈ আহিবলগীয়া বুক ৰিভিউ সময়ত মই নিশ্চয় সেইবোৰ কথা লক্ষ্য ৰাখিম। আজি এইটো প্ৰথম ৰিভিউ, আপোনালোকে মোক উৎসাহ দিয়ক আৰু মই আগলৈ বিভিন্ন ধৰণৰ গ্ৰন্থ বা কিতাপ লৈ আহিম আপোনালোকৰ মাজলৈ। যদি আপুনি এইখন কিতাপ এতিয়ালৈকে পঢ়া নাই, নিশ্চয় পঢ়িব লাগিব। খুবেই ভাল এখন কিতাপ, আপোনালোকে বহুত মিছ কৰি আছে যদি পঢ়া নাই। আৰু আপোনালোকক মই সঁচাকৈ কৈছোঁ, কেতিয়াও ব'ৰ নহয় আপুনি এইখন কিতাপ, বাৰে বাৰে পঢ়িব মন যাব। খুব সাৱলীলভাৱে লেখকে বৰ্ণনা কৰিছে ইটোৰ পাছত সিটো ঘটনা, আৰু ক্ৰমান্বয়ে আগুৱাই নিছে তেখেতে। কোনো খোকোজা নালাগে আপোনাৰ, খুব সুন্দৰভাৱে স্পষ্টভাৱে এইটো লিখিছে। সময় এখন গুৰুত্বপূৰ্ণ দলিল অসমীয়া উপন্যাসৰ ক্ষেত্ৰত। যিসকলে পঢ়িছে তেওঁলোকে নিশ্চয় বুজে, জানিব মই কি কৈ আছোঁ। মই ক'ব পৰা নাই ভালকৈ, কিন্তু আপোনালোকে পঢ়ক এইখন কিতাপ, কিনি আনক আপোনালোকে। সময় হিৰণ্যকাশ্যপৰ হয়, বনলতা প্ৰকাশনে প্ৰকাশ কৰি লোৱা এইখন কিতাপ। ধন্যবাদ। আজিলৈ আপোনালোকে মোৰ ভিডিঅ'টো যদি কিবা বেয়া পাইছে তলত লিখক, কি বেয়া পাইছে, মই কি কৰিব লাগিব সেয়া লিখক, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব এনেধৰণৰ ভিডিঅ'সমূহ আগলৈ পাবলৈ। ধন্যবাদ। জয় আই অসম।